নমস্কাৰ বন্ধুসকল, মই নিহাৰিকা আপোনালোকক পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে যিহেতু থাম্বনেইলটো দেখি গম পাইছে, আজি আমি কৰিম পঁইতা ভাতৰ চেলেঞ্জ। আৰু পঁইতা ভাত যিহেতু এতিয়া বহুত গৰম পৰিছে, গতিকে পঁইতা ভাত আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী হয়। পঁইতা ভাতত ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণ আদি বহুতো খনিজ পদাৰ্থ থাকে আৰু এই খনিজ পদাৰ্থবিলাকে আমাৰ শৰীৰৰ কোষবিলাক সতেজ কৰি ৰাখে। পঁইতা ভাতে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। হাই প্ৰেছাৰ থকা মানুহৰ বাবে পঁইতা ভাত বহু উপকাৰী। ডায়েবেটিছৰ কাৰণেও পঁইতা ভাত বহুত উপকাৰী আৰু ক্ষীণাবলৈ হ'লেও আপোনালোকে পঁইতা ভাত খাব পাৰে পুৱা। পঁইতা ভাত চেলেঞ্জৰ বাবে আমাৰ ওচৰত আছে কেৰেলা আৰু আলু পিটিকা। কেৰেলা পিটিকাৰ বাবে মই কেৰেলাকেইটা বইল কৰি লৈছোঁ, লগতে আলু আৰু পিঁয়াজ দি লৈছোঁ আৰু অলপ নিমখ দিম। তাৰপিছত ভালকৈ পিটিকি ল'ম। আলু পিটিকাৰ বাবে মই আলু দুটা পুৰি লৈছোঁ, তাৰপৰা ভালকৈ পিটিকি লৈছোঁ। তাৰপিছত দিম তাত কণ জলকীয়া 3টা, পিঁয়াজ, অলপ নিমখ আৰু অলপ মিঠাতেল। মিঠাতেলটো এইটো কাৰণে দিছোঁ, মিঠাতেল দিলে তাৰ সোৱাদটো আৰু দুগুণ বাঢ়ে, গতিকে মই প্ৰত্যেককেইটা পিটিকাতে মিঠাতেলটো ইউজ কৰিম। কঁঠালগুটি পিটিকাৰ বাবে কঁঠাল গুটিকেইটা মই বইল কৰি লৈছোঁ। বইল কৰি তাত নিমখ, পিঁয়াজ আৰু অলপ মিঠাতেল, তাৰপিছত ভালকৈ গুটিকেইটা মোহাৰি দিছোঁ হাতেৰে। পঁইতা ভাতৰ লগত কঁঠাল গুটিৰ পিটিকাটো বহুতেই টেষ্টি লাগে খাই। কেঁকুৰা চাটনি। তাৰপিছত আহিলে কেঁকুৰা চাটনি। কেঁকুৰা চাটনিৰ কাৰণে কেঁকুৰাকেইটা এনেকৈ জুইত পুৰি লৈছোঁ। জুইত পুৰি লৈ বাকী বাকলিবোৰ গুচাই তাৰ মাজৰ বগা অংশটো উলিয়াই লৈছোঁ। তাৰপিছতে পদিনা পাত, আদা, নহৰু আদি দি তাক ভালদৰে পিচি ল'ম। এয়া মোৰ কেঁকুৰা চাটনি। বিলাহী চাটনি। দুটা বিলাহী পুৰি লৈছোঁ জুইত, আৰু জুইত পুৰা বিলাহীৰ সোৱাদটোৱেই বেলেগ, গতিকে জুইত দুটা বিলাহী পুৰি লৈ তাৰ ওপৰত এতিয়া পিঁয়াজ, নিমখ আৰু মিঠাতেল এইকেইটা দি ভালকৈ পিটিকি ল'ম। আৰু এটা পিটিকা লৈছোঁ মই, সেইটো হৈছে বেঙেনা পিটিকা। সেইটো দেখুৱাইছোঁ ৰ'ব। বেঙেনা পিটিকাৰ কাৰণে বেঙেনাটোও মই জুইত পুৰি লৈছোঁ। এয়া এতিয়া তাৰ বাকলিটো গুচাই লওঁ। বাকলি গুচোৱাৰ পিছত পিঁয়াজ, নিমখ আৰু মিঠাতেল দি এই আগৰ পিটিকাৰ নিচিনাকৈ তাক পিটিকি লৈছোঁ। পিটিকাত মানে আপোনাৰ বেছি বস্তু দিলে ভাল নালাগে, গতিকে নিমখ, পিঁয়াজ আৰু তেলে যথেষ্ট। টুকুৰা পিঁয়াজ, নেমু আৰু ভেন্দি। যোনে এই পঁইতা ভাতখিনি সোনকালে খাই শেষ কৰিব পাৰিব, সি হৈছে আজি আমাৰ চেলেঞ্জটোৰ উইনাৰ। তেতিয়াহ'লে আহক পলম নকৰি আমি আমাৰ চেলেঞ্জটো আৰম্ভ কৰোঁ। আলু পিটিকা দি পঁইতা ভাতটো খাই বহুত ভাল লাগে, আৰু পিটিকা দিহে পঁইতা ভাতটো আচলতে সোৱাদটো আহে। আলু পিটিকাৰ লগত পঁইতা ভাতৰ জুতিটো মানে বিৰাটেই ভাল লাগিছে। কঁঠালৰ পিটিকাটো বহুত ভাল হৈছে, যিহেতু এতিয়া কঁঠালৰ ছিজন। কঁঠালৰ পিটিকাৰ লগত মানে এইটো বহুত ধুনীয়া কম্বিনেশ্যন।
খাই চাবচোন পিটিকাটো মানে আপোনালোকৰ মুখৰ পৰা জাষ্ট অকল ওলাব ৱাও মানে ইমানেই টেষ্টি লাগে খাই একদম ঘামি গৈছোগৈ ইমান গৰম পৰিছে আজি সেইকাৰণে ভাবিলোঁ পইতা ভাতৰ চেলেঞ্জটোকে কৰি দিওঁ খোৱাও হৈ যাব আৰু চেলেঞ্জো হৈ যাব লাষ্টৰ জুইখিনি হুপি খাই বেছি ভাল লাগে লাষ্টত আছে টেঙা টুকুৰা খাই দিওঁ কৰিব পৰা নাই চাই লওক মোৰ কাঁহী পূৰা চাফা তেতিয়াহ'লে অলৰেডি মোৰ উইনাৰ হ'লোৱেই তথাপিও তুমি খাই লওঁ মই সময় দিছোঁ তেতিয়াহ'লে বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে পইতা ভাত আমি কি কাৰণে খাব লাগে আৰু কি কাৰণে এই আমাৰ বাবে বহুত উপযোগী যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ এই ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকে তেতিয়াহ'লে আজিলৈ আহোঁ নমস্কাৰ